নমস্কাৰ ওয়েলকাম বেক টু মাই ইউটিউব চেনেল ব্লগ আজি ভিডিওটো আৰম্ভ কৰোঁ। আজি এটা অদ্ভুত টপিকৰ ওপৰত ভিডিও দিব আহিছোঁ, যিবিলাক পুৰণা মাছবিলাক জাৰপানী কৈ মাগুৰ মাছবিলাক আছে যেন এটা সৰু গাঁত আছিল, গাঁতখন সিঁচিছে, সিঁচিকিনে গোটেই ৰাতিখন সিঁচিছে, সিঁচাৰ পিছতে গোটেই বহুত মাছ পাইছে। আপোনালোকে ভিডিওটো ভালদৰে চাই থাকক। বহুত মানুহ ইয়াতে জমা হৈছে, একেলগে জমা হৈ কিনে পুৰা কিমান 10-15 কেজিমান মাছ পাইছে। এইখিনি গোটেইখিনি ভগাই আছে, ভগাই কিনে এতিয়া ঘৰত লৈ যাব। একেলগে কিমান 10ৰ পৰা 20 জন মানুহ ইয়াতে জমা হৈ গৈছে, পুৰা মাছ বগাবগি লাগাই দিছে, লগাই চাক না কিমান মানুহ। ইয়া আমালোকৰ খুৰা আছে, মাষ্টৰ খুৰা। ইয়াতে এইফালে কোন আছে, এইটো ইয়া সুমিত দা আছে, সুমিত দা আৰু বহুত মানুহ আছে, চাক পুৰা একদম ব্যস্ত হৈ গৈছে। চাক দুষ্ট, ইয়াতে কি মাছ পাইছে, কাৱৈ মাছ আৰু শ'ল মাছ আৰু মাগুৰ মাছ। এইবিলাক পুৰাটো জানেই, আজিকালি বজাৰতে পোৱা নাযায়, বহুত ইণ্টাৰেষ্টিং। ৱাও, মানুহবোৰ আচৰিত হৈ গৈছে মাছখিনি পাই। চাক না কেনেকৈ চাই আছে দৰ্শকবিলাক, পুৰা একদম গেদাৰিং লাগি গৈছে। ৰাতিপুৱা ৰাতি গোটেই ৰাতিটো সিঁচিছে, মটৰ লগাই কিনে সিঁচাৰ পিছত আজি আপোনালোকে যিখিনি মাছ চাইছে, মাগুৰ হওক বা মাগুৰ জাৰপানী কৈ গোটেইখিনি মাছ পাইছে এইটো গাঁত সিঁচি কিনে। মাছ যে আছে আজিকালি বজাৰত কম দেখা যায়, জাৰপানী কৈ আৰু মাগুৰ এইবিলাক মাছ দেখা নাযায়, বেছিভাগ হঠাৎ দেখা যায় বজাৰত। এইবিলাক মাছৰ বহুত মূল্য। আমিতো সদায় মাছ খাই আছোঁ, মাছ যিবোৰ খাই আছোঁ কোনবোৰ আমি সদায় খাই আছোঁ, যিবিলাক পুখুৰীৰ মাছ সেইবিলাক সদায় খাই থাকোঁ। এইবিলাক গাঁতৰ মাছ আজিকালি দেখা কম যায়, এইবিলাক মেটেকাৰ তলত সোমাই থাকে, সেইকাৰণে এইবিলাক মাছটো বহুত টেষ্টি হয়, কোনো বেমাৰ আজাৰ নহয় এইবিলাক মাছ খালে। সেইবিলাকতো ৰাসায়নিক সাৰ আজিকালি বেছিভাগ ব্যৱহাৰ কৰিয়ে আছে, আমি জানো ইতিমধ্যে বহুত ব্যৱহাৰ কৰি আছে, এনেকুৱা ৰাসায়নিক সাৰ বহুত কিবা কিবি ব্যৱহাৰ কৰি আছে। সেইকাৰণে সেইবিলাক মাছত বেছি ইণ্টাৰেষ্ট নাই, এইবিলাক মাছত বহুত ইণ্টাৰেষ্ট আছে। চ' দোস্ত আজি ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিছোঁ। ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু